হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই। মই হিমাদ্ৰী আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। জয় বিশ্বকৰ্মাৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকক। আমাৰ ঘৰটো বিশ্বকৰ্মা কেনেকৈ পালন কৰোঁ তাকে আপোনালোকক এটা থুলমূল ভিডিঅ'ৰ জৰিয়তে জনাম, চাই থাকিব। এই দিনটোত কি কৰিলোঁ, আমাৰ ঘৰত বিশ্বকৰ্মা কেনেকৈ পালন কৰা হ'ল সকলোবোৰ আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব। ব'লক এতিয়া মই গা ধুই আহিছোঁ, সকলোবোৰ কাম কৰিবলৈ বাকী আছে, চাই থাকিব ভিডিঅ'। বহুত কাম কৰিবলৈ বাকী আছে। এয়া মই এতিয়া ভাত বনাই আছোঁ, শাক বনাই আছোঁ। এয়া ছোৱালীক ওচৰত লৈ লৈছোঁ পাকঘৰত একদম পূৰা। আৰু এতিয়া যাওঁ মই নামঘৰ মুচিবলৈ। চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'। কামবোৰ কৰি প্ৰায় শেষ হৈছেগৈ আৰু এতিয়া মই যাওঁ হনুমানক গা পা ধুৱাই আজৰি কৰি লওঁগৈ। ব'লক। ছোৱালীক এতিয়া গা পা ধুৱাই আজৰি কৰি তাই আইনা চাবলৈ, আইনা চোৱা এইবোৰ নক্সা কৰিব লাগে। এতিয়া এইবোৰ নক্সা কাটিবলৈ সময় আছে নেকি? কৃষ্ণ কৃষ্ণ কৰিব লাগিব। হে হাই কৰি দিয়া আকৌ, হাই কৰি দিয়া। কৰি মেলি হৈ গ'ল। এতিয়া মই নিজেও ৰেডি হৈ লওঁ। হাতোলা একদম পুৰা আহি গৈছে, পুৰা হাতোলানি হয় এওঁলোক আহি গৈছে একদম বাপেক যে পুৰা ৰেডি হৈ বাপেক যে ল'ৰাজনী সেইকেইটা আমাৰ ভগতকেইটাই দেখাই দিছোঁ নহয় বেয়া খাই গোটেইকেইটা চব আহি এতিয়া এয়া মায়ে এতিয়া চব ৰেডি কৰিছে আৰু এতিয়া আমি সকলোৱে মিলি সেৱা কৰিবলৈ লৈছোঁ। সেৱা কৰিম আৰু এয়া সেৱা কৰিছোঁ মা মই আৰু আমাৰ এই পোৱালীকেইটা মানে ভকত কেইজন কল কেমেৰাটো ধান্দা, কল কেমেৰা ফালে চাইছোঁ। কংকনা চকু চাউনি দিব চাব দেই। এয়া তাৰমানে এইটো ভাল, এইটো ধুনীয়াকৈ বহি থাকে। আমাৰ বাকী হাতলানি দুজনী অকণ বেছি চটচটি হাতলানি হয়, দুজনী অকণমান আমাৰ সেয়া আৰু দুখদাই নধৰিবা আৰু বিশ্বকৰ্মা বুলি তেওঁলোককে মাতি আনি এভাগি সেৱা ধৰিছোঁ আৰু জয় বিশ্বকৰ্মাই যাতে কৃপা কৰিব লাগে সেয়াই তেওঁলোকৰ ওচৰত এভাগি সেৱা ধৰিছোঁ। আৰু এইখিনি কৰোঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে হয়তো সকলোখিনি দুখ ভুল মাৰ্জনা কৰিব লাগে আৰু প্ৰভু ভগৱানকে। এতিয়া মই মা আৰু আমাৰ গাড়ী দুখনক পূজা কৰি লৈছেহি প্ৰথমে, তাৰপিছতে আমি ভকতক খাবলৈ দিয়া হ'ব। প্ৰথমে গাড়ী দুখনৰ মালা আৰু প্ৰসাদ দি লোৱা হৈছে আৰু এয়া মায়ে মিলি পূজা কৰিছে আৰু এনেকৈ থুলমূলকৈ নিয়মটো কৰা হয় আৰু এইবাৰ অলপ বেয়াই লাগিছে। আমাৰ দুখন গাড়ী নাই যিহেতু বাইকখনো বিকি দিয়া হ'ল, উইংগাৰখনো বিকি দিয়া হ'ল। এইবাৰ এতিয়া অকল আমাৰ কাৰখন আৰু স্কুটিখনকে পূজা পতা হৈছে আৰু বিশ্বকৰ্মা বুলি সৰু সুৰাকৈ আৰু বেয়া লাগিছে। বেয়া লাগিলেও কি হ'ব, থকা দুখনকে পূজা কৰিছোঁ আৰু বিশ্বকৰ্মাই যাতে লগ দিয়ে আৰু গাড়ীখনত মালাডাল পিন্ধাবলৈ লৈছে আৰু পূজা কৰি মেলি এতিয়া মালা পিন্ধাই দিব। তাৰপৰা আমি যাম স্কুটিখনত পিন্ধামগৈ মালা। এই অকণমান গাঁঠি লাগি গ'ল মালাডাল, তাকে খুলিছে মানে অলপ দেৰি হৈছে আৰু মায়ে উৰুলি দি দিছে আৰু শুভ কামত মাংগলিক চিনি উৰুলি দিয়া হয়। আমি যিকোনো শুভ কাম কৰিলে এইটো এটা
পূজাৰে অংশ বেমাৰ উৰুলি জয়ধ্বনিৰে পূজা ভাগি আৰু পাতিছে জনা নজনাৰ মাজেৰে যাতে বিশ্বকৰ্মাই কোনো ভুল নধৰে। তাৰপিছত এতিয়া আমি গৈছোঁ স্কুটিখনলৈ। স্কুটিখনকো অকণমান পূজা কৰি দিওঁ আৰু এইখন লৈ সদায় যিহেতু আমাৰ ফেক্টৰীলৈ অহা যোৱা কৰি থকা হয় আৰু ইণ্ডাষ্ট্ৰীলৈ সেয়া কৰি দিছোঁ আৰু পূজা বিশ্বকৰ্মাক। কৰি মেলি হৈ গ'লে আমি যাম আকৌ আমাৰ ভকতকেইজন ৰৈ আছে, ভকতকেইজনক খাব দিব লাগিব। ইয়াত আৰু হ'বই এতিয়া ধূপ জ্বলাইছে ধূপ কাঠি এনেকৈয়ে আমি পূজা দিওঁ প্ৰতিবাৰে। তেওঁলোকৰ প্ৰসাদ মালা ধূপ চাকি এনেকৈ সজাই দিয়া হয় আৰু প্ৰতি বছৰে। কিবা দুখনৰ পটককৈ হৈছে জাষ্ট নিয়ম এটা কৰিছোঁ আৰু যাতে বিশ্বকৰ্মাই দুখ নধৰে আৰু থকা দুখনকে ভালে কুশলে ৰাখিলে হয় আৰু বিশ্বকৰ্মাই তেওঁৱাই ৰাখিলেহে আৰু এতিয়া স্কুটিখনতো এটা মালা লগাই দিছে আৰু ধুনীয়াকৈ এয়া আকৌ সেৱা কৰিব এনেকৈ পাতে আৰু আপোনালোকেও কেনেকৈ পাতিলে জনাব। কোনোবাই হয়তো এনেকৈ নাপাতিবও পাৰে, আমি যেনেকৈ পাৰিছোঁ তেনেকৈ পাতিছোঁ আৰু বাকী সেয়াই আৰু যাওঁ এতিয়া আমি আকৌ ভিতৰত ভকতসকলক দিওঁগৈ। নিতু ঘৰতে চেনেলটো কথা চেনেলটো কি আছিলে নহয় কি আছিলে নামটো কি লগা ৰাজু নে কি আছিলে ৰাজু কাৰ্টুন ভিডিঅ'টো আপোনালোকে হেৰি ছাবস্ক্ৰাইব কৰি দিবা। তই লিংকটো মোক দি দিবি, মই ডেছক্ৰিপশ্যনত দি দিম। এইফাল চাওঁ চুপকি চয়নিকা বা এজনী আমাৰ দৰ্শনা বা কমেণ্ট কৰে বাৰু ভাল। মোৰ একদম পুৰা বহুত হেৰি বনাইছে ছাবস্ক্ৰাইবাৰ ভিউৱাৰ চব হয় আৰু দৰ্শনা একদম ওপৰত আছে। দৰ্শনা প্ৰতিটো হেৰিতে একদম কমেণ্ট লাইক হয় নাই আমাৰ দৰ্শনা ভাল আছে। আৰু এয়া আমাৰ চাউলি আৰু চিন্ময় দুটা একদম পূৰা বগাইছে, দুটা পাই ইমান ফূৰ্তি দুটা। আমাৰজনী ইমান নোৱাৰে, চিন্ময় একদম পূৰা বেষ্ট। ইটোৱে সিটো লগ খাই চিন্ময় চুপালি দুটা আকৌ দুটা নাই চিন্ময় চাউলি আকৌ এয়া মোবাইল লাগে অকল মোবাইল মোবাইল লৈছে। দুইটা খবৰ মানে ভালো লাগে যাব ৰ'ব যিহেতু দুটা নোৱাৰে নাজানে চাই থাকিব লাগে আৰু খালি আৰু এয়া চিন্ময় একদম চুমা খাব হওঁতে একদম ফুটৰ পৰা দাগ দি থৈ গৈছে চাউলিক। এই চাউলি আৰু দেউতাকে ফটো মাৰিছিলে, দি দিছোঁ আৰু ফটোকেইখন মানুহ এয়া আমি চাৰিটাই মাৰিছিলোঁ। দেউতা থাকি গ'ল, দেউতা পানী ধৰি আছিলে। এয়া আজিলৈ ইমানতে সামৰিছোঁ, বাই বাই।